আচাৰখিনি বনোৱা হৈ গ'লগৈ। হেল্ল', জলকীয়াৰ আচাৰ বনাবৰ কাৰণে জলকীয়াখিনি থৈ ৰেডি ৰ'দত মেলি দিছোঁ। মই জলকীয়া দুটা ধৰণৰ আচাৰ বনাম। সেউজীয়াটো বেলেগ ধৰণে বনাম আৰু ৰঙাটো মই বেলেগ ধৰণে বনাম। ৰঙাটো মই ঠাৰিবিলাক গুচাই লৈ তাৰ মিক্সিত মাৰি ল'ম। মিক্সিত মাৰি মই জলকীয়াটো আজি তেনেকুৱা ধৰণৰ আচাৰ এটা বনাম বুলি ভাবিছোঁ আৰু কেনেকুৱা হয় নাজানো, কিন্তু বনাম। এতিয়া জলকীয়াখিনি ঠাৰিখিনি গুচাবলৈ আৰম্ভ কৰোঁ। এনেধৰণে পকা জলকীয়া ঠাৰিখিনি গুচাই ল'লোঁ। মাজে মাজে আধা পকা জলকীয়াও আছে, অলপ কম হ'বৰ কাৰণে মই আধা পকা জলকীয়াখিনিও দি দিছোঁ। এইফালে মছলাখিনি ৰেডি কৰি ল'লোঁ। সৰিয়হ অলপ বেছিকৈ লৈছোঁ, বাকীখিনি মছলাও ঠিক ৰেডি কৰি ল'লোঁ। দুভাগ কৰিব লাগিব যি গতিকে কেঁচা আৰু পকা। জলকীয়া মই মিক্সি বাতিত মাত্ৰ এটা পাকহে ঘূৰাম দিয়ক। এতিয়া মছলাখিনি পিচি ল'ম, মছলাখিনি ভাজি ল'ম। মছলাখিনি বৰ বেছি কাঢ়াকৈ নাভাজোঁ, সাধাৰণ ভাজি ল'ম। কেঁচা চেনটো যাবলৈহে ভাজিম। সৰিয়হখিনি নেভাজোঁ, কেঁচাই দিম। জলকীয়াখিনি পিচি ল'লোঁ, মাত্ৰ এবাৰহে ঘূৰাইছোঁ মই। মছলাখিনি পিচিবলৈ ৰেডি কৰিলোঁ আৰু সৰিয়হ গুটিকেইটাও দি দিলোঁ। পিচি লোৱা জলকীয়াখিনি দি দিম। এতিয়া কেৰাহী গৰম হ'ল। এতিয়া দিম ইয়াত এটা ভিনেগাৰ। আচাৰ বনালে ভিনেগাৰৰ পৰিমাণটো অলপ বেছিকৈ দিব, কেতিয়াও আচাৰ নষ্ট নহয়। এই বাতিটোৰে এবাতি মিঠাতেল দিম। ক'লা নিমখ এচামুচ দিছোঁ, চামুচটো ভৰাই লৈছোঁ। বগা নিমখটো কম পৰিমাণে দিছোঁ। পিচি লোৱা মছলাখিনি দিলোঁ। কম পৰিমাণে হালধি গুড়া অলপ দিলোঁ। জলকীয়াৰ গুড়া আচাৰ বনোৱা হৈ গ'ল। আচাৰখিনি এতিয়া ৰ'দত দিম। আচাৰ মই 3 দিনে ৰ'দত দিম, বেছি ৰ'দত নিদিওঁ, কাঢ়া ৰ'দ হ'ব লাগিব। এতিয়া আচাৰখিনি মই ৰ'দত দিম। 3 দিনে মই ৰ'দত দিওঁ আৰু কাঢ়া ৰ'দ হ'ব লাগিব। কাঢ়া ৰ'দত দি মই তাৰপিছত বটলত ভৰাই থৈ দিম। যেতিয়া মন যায় তেতিয়া খাব পাৰে, যেনেধৰণে খাব বিচাৰে খাব পাৰিব আপোনালোকে।